আজি আপোনালোকৰ মাজলে দুবাটি আটাৰ সৈতে বনোৱা হ'ব সুন্দৰ মিঠাই। দুবাটি আটা লৈ লোৱা হৈছে, চালি লোৱা হ'ব, চালনীত বাকি দিয়া হৈছে। চালি ল'ব লাগিব পোনপ্ৰথমে। কেনেধৰণে বনোৱা হয় ভিডিঅ'টো আৰু আজিৰ ৰেচিপিটো সম্পূৰ্ণ চাওক। সুন্দৰ মিঠাই বনাবলৈ গৈ আছোঁ। চালি লোৱা হ'ল আটাখিনি, গুটি গুটি থাকিব পাৰে সেইবাবে চালি লোৱা হৈছে আৰু দিয়া হৈছে গৰুৰ ঘিউ। যিহেতু ঘিউ দিলে খাবলৈ বহুতে সোৱাদ হয় সেইবাবে ঘিউ দিয়া হৈছে। লগতে দিয়া হৈছে নিমখ আৰু বেকিং পাউডাৰ দিয়া হৈছে। গোটেইখিনি সুন্দৰভাৱে সানি ল'ব লাগিব। এতিয়ালৈকে আমাৰ আটাখিনি ৰেডি হোৱা নাই সেইবাবে দিয়া হৈছে অলপ ৰিফাইন, 4 চামুচ দিয়া হ'ব ৰিফাইন। ইতিমধ্যে ৰিফাইন দি হৈ পৰিছে। সুন্দৰভাৱে ৰিফাইন দিয়াৰ পিছত সানি লোৱা হৈছে। চাওক এতিয়া আমাৰ আটাখিনি ৰেডি হৈ পৰিছে। ইতিমধ্যে দেখিবলৈ পাইছে, হাতৰ মুঠিত আপোনালোকক দেখুৱালোঁ। এতিয়া অলপ অলপকৈ পানী দি ডৌটো ৰেডি কৰি ল'ব লাগিব। যিহেতু মিঠাই বনাবলৈ গৈ আছোঁ, চক্ৰ মিঠাই বুলি কয়, তাকে বনাবলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাওঁ কেনেধৰণে বনোৱা হয়। সুন্দৰভাৱে ডৌ ৰেডি হৈ পৰিল। চাওক অলপমান টাইট কৰিব লাগিব সেইবাবে অলপ অলপকৈ পানী দি ডৌটো ৰেডি কৰি লোৱাৰ পিছতে দিয়া হ'ল ঘিউ, গৰুৰ ঘিউ। সানি ল'ব লাগিব দুই পিঠিত সানি লোৱা হ'ব। এনেধৰণে আপোনালোকৰ মাজলৈ আজি এটি সুন্দৰ ৰেচিপি লৈ আহিছোঁ। পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ আটাখিনি ঢাকি থোৱা হৈছে। আটাখিনি ৰেডি হোৱা মানে কেৰামেলটো ৰেডি কৰি লওঁ। চেনিৰ কেৰামেলটো ৰেডি কৰিবৰ বাবে 1.5 বাটি পানী দিয়া হ'ল, লগতে 1.5 বাটি চেনি দিয়া হ'ল। প্ৰতিটো বস্তু জোখমতে দিয়া হ'ল। কেৰামেল বনাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। লগতে সুন্দৰভাৱে ফেটি ল'ব লাগিব এনেধৰণে, চাওক হেতাৰখনে। আৰু লগতে দিয়া হৈছে নেমু। যিহেতু নেমু দিলে কেৰামেলটো গোট নামাৰে সেইবাবে দিয়া হৈছে। হাতৰ আঙুলিয়ে যদি তাৰ এটা উৎপন্ন হয় তেনেহ'লে আমাৰ কেৰামেল ৰেডি হৈ পৰিল। নমাই থৈ দিলোঁ। লগতে ডৌটো ৰেডি হৈ পৰিল। মিনিমাম আধা ঘণ্টাৰ পিছত আমি ডৌটোৰ ওচৰলৈ আহি এতিয়া সুন্দৰভাৱে 4 ভাগত ভাগ কৰি লোৱা হ'ব। চাওক কেনেধৰণে বনোৱা হ'ল। আজিৰ ৰেচিপিটো সুন্দৰভাৱে গোল গোল কৰি লোৱা হৈছে। ৰুটিৰ দৰে বেলি লোৱা হ'ব, পাতলকৈ বেলা হ'ব। যিহেতু আপোনালোকক দেখুৱাইছোঁ পাতলকৈ বেলা হৈছে। 4টা ৰুটি ইতিমধ্যে বেলি হৈ পৰিছে। সম্পূৰ্ণ বেলাটো দেখুওৱা হোৱা নাই। দিয়া হৈছে অলপমান ৰিফাইন দি সানি লোৱা হৈছে। লগতে অলপমান আটা দি, চালি থোৱা আটা দি সুন্দৰভাৱে এটাৰ ওপৰত এটা বহাই দিয়া হৈছে। এনেধৰণে আমাৰ আজিৰ ৰেচিপিৰ বাবে ৰুটি বেলি আৰু ৰুটি লগাই ইটোৰ ওপৰত সিটো হৈ পৰিল। লগতে এখন চুৰিৰ সহায়ত দীঘল দীঘলকৈ কাটি লোৱা হৈছে। চাওক কেনেধৰণে বনোৱা হৈছে। সুন্দৰভাৱে গোল গোলকৈ কৰি ল'ব লাগিব। চাওক এনেধৰণে বনাব, খাবলৈ বহুতো সোৱাদ হয়। বেলনাৰ সহায়ত সুন্দৰভাৱে বেলি লোৱা হৈছে। জোৰ দিয়া নাই কিন্তু একদম পাতল হাতেৰে বেলা হৈছে। এইখিনি আজিৰ যি চক্ৰ মিঠাই বনাবলৈ গৈ আছোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। কেৰাহী পাতি দিয়া হ'ল, ৰিফাইন দি দিয়া হৈছে। এটা এটাকৈ সুন্দৰভাৱে গোটেইখিনি ভাজি লোৱা হ'ব। কেনেধৰণে আজি ৰেচিপিটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ চাওক। আৰু কেনে লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। এই চক্ৰ মিঠাই ভাগ কেনে লাগিছে এবাৰ হ'লেও কমেণ্ট কৰিব। যদিহে আপোনালোকে এনেধৰণে বনাই খাবলৈ বহুতে সোৱাদ হয়, ঘৰতে বনাই খাওক। হোটেলৰ পৰা যিসমূহ মিঠাই পায় সেইসমূহত কি তেল ব্যৱহাৰ কৰিছে আপুনি হয়তো নাজানে। ঘৰতে বনাই খালে জুতি আৰু সোৱাদ দুয়োটা পাব। সেইবাবে ভাবিলোঁ আপোনালোকৰ মাজলৈ এই চক্ৰ মিঠাইবিধ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলোঁ। আজিৰ ৰেচিপি ভাগ কেনে লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব। ভাঙি দেখুওৱা হৈছে, চাওক কি সুন্দৰ চাউণ্ড ওলাইছে, মচমচীয়া। আজি বনোৱা যি মিঠাই ভাগ দেখুৱালোঁ কেনে লাগিল আপোনালোকৰ